নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই। মই আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ'। ভাবিলোঁ দিনটো কি কৰোঁ কি নকৰোঁ তাকে অলপ দেখাওঁ। আহকচোন ভিডিঅ'টো আগলৈকে চাওঁ। এইফালে প্ৰথমে চাফা কৰি ল'লোঁ আমাৰ ৰুমটো, আৰু এয়া মই ভাত বনাই আছোঁ। এইফালে দেহা মই শাক কাটি আছোঁ। এইফালে আকৌ ভাজি বনাইছোঁ। তাৰ পাছত খাই বৈ আমি ওলালোঁ মা ঘৰলৈ বুলি। এইফালে মই আৰু দেহা মই দুইজনী, এইফালে আমি তিনিও আহিলোঁ মা ঘৰলৈ বুলি। এয়া আমি আহি পালোহি ঘৰ। এয়া শুনোৱে আকৌ আইতাকক লগাব দিলে নেল পালিচ। তাৰ পাছত আনিছে আকৌ মাহেকৰ লিপষ্টিক। চাওকচোন কেনেকৈ লগাব। দেহা ডাঙৰ হোৱাৰ পৰা ষ্টাইল কৰিবলৈ শিকিছে আৰু দেই। লিপষ্টিক কেনেকৈ লগাব লাগে সেয়াও জানিছে। এইফালে আকৌ মা পাপাই মাছ ধৰি আছে। আমি দেহা মই আৰু মানুহজন মাছ চাবলৈ বুলি আহিলোঁ। এয়া মাছ বহুত ডাঙৰ হোৱা নাই, তথাপিও ধৰিছে আৰু। এইফালে হয় ইজনী মা আৰু এইফালে পাপা হেপিয়াই আছে। এইফালে আকৌ আমাৰ দেহা মাছত বিজি পুৰা। চাব দেই, মুখখন বেকা কৰি দেখাব। কথা নকয়, মুখখনহে বেকা কৰি দেখাব। চাওকচোন মুখখনৰ একদম বেকা কৰি। সেয়া এইফালে এইকেইজনী মাছ। এইফালে আকৌ মানুহজনে বহুত চোৱাত ব্যস্ত হৈ আছে যে কাৰেণ্টটো কিবা অহা নাই। এইফালে শুনো আৰু ভণ্টি। এইফালে আকৌ মানুহজনো আহিলে। মায়ে মাছ বাচি আছে। মানুহজনে ৱাৰ লগাই আছে নে বহুত ভাল কৰি আছে। এইফালে আকৌ আমাৰ দেহা মোক কৈছে ৰ গাড়ীৰ ভিতৰত বহি আছে। এইফালে আকৌ পাপা এফালে যাব লৈছে, শুনকো যাব লাগে। মায়ে মাতিছে নাহে, মই মাতিছো নাহে। আমাক আকৌ দমি দিছে। যাওঁ শুনৰি ককাকৰ লগত কেনেকৈ যাবলৈ ওলাইছে। কেলে ককাই থৈ গুচি যাব, ককাই থৈ গুচি যাব, এই থৈ গুচি যাব, এই থৈ গুচি যাব ককা, গম পাবি, এই থৈ গুচি যাব। নকবি ভণ্টি কাৰণে সেই কাহি কৰ নেকি। এই থৈ গুচি যাব, গম পাবা। ইফালে পাপা মা আৰু এজন খুৰা। ইফালে মানুহজনে লাইট ভাল কৰি আছে। ইফালে আকৌ দেহাক ফটো একপি মাৰোঁ বুলি ল'লোঁ। দেহা আকৌ ইফালে ঘূৰি ফুৰিছে। দুদিনৰ ভিডিঅ' এটা কৰি দিব ল'লোঁ। আজি আকৌ আহিলোঁ মা ঘৰৰ হাৰিয়া বুলি। এয়া আমাৰ দাৱনীসকলে ধান দাই আছে। এইফালে আকৌ মই আলু কাটি আছোঁ আৰু মায়ে কিবা চাই আছে মানে। এইফালে বায়ে কোমোৰা কাটি আছে। এইফালে লাই শাক, আলু, জলকীয়া ভাজিৰ কাৰণে। এইফালে আকৌ মামাই হাৰিয়া বুলি মাংস কটাত ব্যস্ত হৈ আছে। আৰু এয়া আমাৰ মানুহজন তামোল মানে খায়ো আছে, তামোল কাটিও আছে। এইফালে আকৌ আমাৰ দেহা বহি আছে। এয়া আমি ওলালোঁ দাৱনীক চাহ দিবলৈ বুলি। এয়া চাহ দিবৰ কাৰণে লচ কৰা বিস্কুট আৰু কল। এয়া আমাৰ দাৱনীসকল চাহ খাবলৈ বহিছে আৰু। এইফালে বৌয়ে মই চাহ ভাগ কৰাত লাগি আছোঁ, মানে চাহ বিস্কুট দিছোঁ আৰু এয়া আমাৰ মাংস ভাজি, কোমোৰা, আলু, ব্ৰইলাৰ মাংস। এয়া লাই শাক, মাংস, জলকীয়া ভাজি। এইফালে দাইল, ভাতটো নেদেখুৱাওঁ আৰু। এইফালে চালাড বনাই আছিলোঁ। সকলোবোৰ ভিডিঅ' নকৰিলোঁ, অলপ কৰিলোঁ, ভাবিলোঁ সেয়াই আপোনালোকক দেখুৱাওঁ। এয়া আমাৰ দাৱনীসকল আহি ভাত খাইছেহি আৰু। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।